ঘৰে ঘৰে ইমান আপি নাই গাইছ এতিয়া যিমান স্পীড ব্ৰেকাৰ আছে আৰু কুটুব মিনাৰো আছে দ কুটুব মিনাৰ মানে এই ইকাৰ ভাটা মানে আমাৰ নিচানৰ কি হ'ল চাইকেল খান ফুটি গেল আমাৰ নলবাৰীত খান আছিল এৰ খান আৰু নলবাৰীৰ ঘৰৰ পাৰ্থক্য আছে তো গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু জালাবতা তো নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম তো আজি আমি এটা ৰাইড কৰিব ওলাইছোঁ তো ৰাইডটো হ'ব আমাৰ নলবাৰীৰ পৰা গ্ৰাছলেণ্ড এতিয়া গ্ৰাছলেণ্ড ক'ত আছে আমিও ভালকৈ নাজানো কোনোবাই কয় তামোলপুৰ কোনোবাই কয় নাগৰিজুলি কিন্তু আমি গুগল মেপত চাইছোঁ ৰাস্তা চাস্তা আকৌ নাজানো গুগল মাতা কি জয় তো আমাৰ ইয়াৰ পৰাই গ্ৰাছলেণ্ড দেখিছে আপোনাৰ 65 আৰু অলপটো কমে দেখুৱাই নেটত তো মোটামুটি ধৰক 70 আপ ডাউন হ'ব 140 তো আমি 4জন আছোঁ তো এইটো আছে আমাৰ তাৰপাছত আজি নতুন মেম্বাৰ চম্পক ভাই আছে আৰু আমাৰ পাপু ভাই তো আমি একেতে আমি আমাৰ এইটো চকৰ পাই ৰাইডটো ষ্টাৰ্ট কৰিম তো কি হয় চাওঁ দেখা যাওঁ বহুত দীঘল আছে ৰাইডটো 140 কিলোমিটাৰ চাইকেল লৈ সিমান সম্ভৱ নহয় একদিনতে যাতে আমি যাম আৰু চাই কিনে আহিমে একেলগে তো পাইল চলি হলাক দিয়ে আৰু যি হয় হ'ব দেখা যাব এইটো পিছত আগে ভাবছোঁ যাতে কামটো সম্পূৰ্ণ কৰোঁ তো চাই থাকক এই অৰকান্ত ক'ত যা ক'ত যা দে যাবা ঘৰৰ পৰা চাল দিছে এই এটাইতো জিন্সৰ লং পেণ্ট মাৰি আহিছে হে 140 কিলোমিটাৰ চাইকেল পেডেল মাৰিব এই জিন্সৰ পেণ্ট পিন্ধিছে এই এটা ই আৰু লং পেণ্ট মাৰিছে এতিয়া আৰু এটা গৰম ধৰিছে হাফ পেণ্ট বদলাব ধৰিছে তো গাইজ আমি এখন বনাই আনিছিলোঁ তো এতিয়া ক'ত লগাওঁ কি ভাবিব না আৰু এটা 120 দিয়া গৈছে ভুলতে আমি তাৰমানে বেলেগক বনাব দিছিলোঁ তো 140 হ'ব এইটো 120 দিয়া গৈছে ভুল কিয় কৰিব তই কৈছে তই খচ্চৰ তো গাইজ আমাৰ ৰাইডটো আপ ডাউন হ'ব 140 তো আপোনালোকৰ কাৰণে কি নাজানো আমাৰ কিন্তু কোটি দি গু বাহিৰ হৈ যাব গাইজ কোটিৰ পথ মঙ্গলবাৰ হৈ যাব কোটিৰ পথ মঙ্গলবাৰ হৈ যাব কাৰণ 140 কিলোমিটাৰ চাইকেল মাৰাটো ধেমালি নহয় আপোনালোকৰ কাৰণে কি নাজানো কিন্তু আমাৰ কাৰণে বহুত টান সেইকাৰণে আমি চেষ্টা কৰিম শেষ কৰাৰ কাৰণে দিয়া হ'ব দে যাই থাকিম দে তো এতিয়া আমাৰ টাইম হৈছে 5:30 তো আমি 5টা বজাত ঘৰৰ পৰা ওলাই আহিছিলোঁ এতিয়া আমি 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত উঠছোঁ আৰু আমাৰ যাবলৈ আছে 63 কাৰণ আমি 2 কিলোমিটাৰ আহিলোঁ ধন্যবাদ তো গাইছ এতিয়া বৰ্তমান পাইকাৰকুচি পালোঁ ইয়াৰ পৰা আৰু তো গাইছ পাইকাৰকুচি পালোঁ ইয়াৰ পৰা আৰু ৰঙিয়া 18 কিলোমিটাৰ আছে তাৰ পৰা আমি এটা বেলেগ ৰাস্তা ল'ব লাগিব এপাক চাইডে সোমাই যোৱা কৰি তো হেপাক গৈছে 45 কিলোমিটাৰ এখন ইয়াত 18 ভাবি ছাৰ দিয়া তো আমি বৰ্তমান পালোঁ জাইঙাবাৰী জাইজাবাৰী তো এতিয়া আমি ৰঙিয়া গেলি যাম ফাৰ্ষ্ট তাৰপাছত ইভাগে যাম তো ভৰি যি হবি বিয়া ফুলা যি হবি কিন্তু পাইলছ নবি বয়া জ্বালা আগাওঁতে যদি পাইলছ হৈ এক্টিং করছি আৰু 5 ঘন্টা সাইকেল মারবার পারবি না কি ফিরু এই জ্বালা বটাই কেতিয়াও নিফিরে হাউ ইজ দিস কেতিয়াও নিফিরু তো কলতে কি পালো এতিয়া আমি নুনু পালো নুনা পালো নুনা নহয় নুনা তো গাইজ আমি এইকিনে ৰঙিয়া পালো তো নলবাৰীৰ পৰা ৰঙিয়া আছে 20 কিলোমিটাৰ তো 20 কিলোমিটাৰ আহিলোঁ আৰু মেপত 50 কিলোমিটাৰ দেখি আছে তো যিমান দেখো সিমান যাম আজি তো আমি 27 কিলোমিটাৰ আহিলোঁ তামোলপুৰত দেখি যাই আছোঁ কেনে লাগছে কলতে কেনে লাগছে মানে ভৰিৰে বি উঠছি না কটিৰে বি উঠছি না ভৰিৰ ৰোগে বি ভৰি নো আমি ৰঙিয়াত থৈ আহিছোঁ কৈছো নেকি আৰু আপোনালোকৰ জোচ আছে নে নাই বঢ়িয়া এইটোৱে লাগে আমাক নাই সজ্জা সজ্জা জ্বালাব তই এইটোৱে পলাক পলাক তো গাইজ বেলেগ নলিও আজিৰ বতৰটো অতি সুন্দৰ
মানে বৰষুণ অলপ অলপ দি আছে, ৰ'দ চ'দ একো নাই, কেৱল টাবলেট দেখিনে একো নাই। ভিডিঅ'টো বনাব লাগিলে প্ৰতি মূৰে গাড়ী বাখাইবি কি হৈছে আপোনাৰ? ঠিকে আছে অলপতে পানী খাব ৰখছো, মানে ৱাটাৰ ব্ৰেক। তো গাইছ এখন আমি লগন আছিলো, মানে কালি ৰাতি দাউৰা দাউৰি কৰি এখন আনা গেলা আৰু চেলো টেপো নাছিল, তো এনেকৈ আধা ৰাস্তাত পালোঁ, লাগে ল'লোঁ। তো কল ইয়াতে বেলেগ দলীয় এটা বস্তু বহুত আছে, স্পীড ব্ৰেকাৰ আৰু কুটুব মিনাৰ। খৰি কৰি ইমান আপি নাই গাইছ, এতিয়া যিমান স্পীড ব্ৰেকাৰ আছে আৰু কুটুব মিনাৰো আছে দিয়ক। কুটুব মিনাৰ মানে এই ইকাৰ ভাঠা, ইকাৰ ভাঠা ভাল লগাইছি নে? তে গাইছ বলক। তো গাইছ আমি আহিছিলোঁ তো হঠাৎ মানে আমাৰ নিচানৰ কি হ'ল, চাইকেলখন ফুটি গ'ল। তো এতিয়া চাইকেলখন আগত দেখি দোকান পাওঁ নাচাওঁ, নহ'লে অলপ দেৰি হ'ব আৰু। তো ৰাইড কৰিলে বিপদ থাকিবই, আকৌ নাই আমি পজিটিভ হৈ যাম, নিগেটিভ নহওঁ আমি। আৰু এওঁৰো আমাৰ চাইকেলৰ পাম্প কমি কমি আহিছে, কি হয় ক'ব পৰা নাই আৰু। দে আৰু যাম দে আৰু। কলতে কি হ'ল আৰু 2 কিলোমিটাৰমান দূৰত চাইকেল দোকান এখন আছে, তাকে গেলি যাওঁ নেকি। পালোঁ দে চাইকেল দোকান। তো কলতে শান্তি লাগছে অলপ ন, আৰু পিছত আৰু বিপদ নহ'লে হ'ল। তো গাইছ আমাৰ চাইকেল ভাল হৈ গ'ল ঈশ্বৰৰ কৃপাত। তো বহুত শান্তি পাইছোঁ চাইকেলখন ভাল হোৱাৰ কাৰণে, নহ'লে আমাৰ মোটামুটি 1 ঘণ্টা 1.5 ঘণ্টা সময় লছ হৈ গ'লা হয়। তো এতিয়া আমি বঢ়িয়াকৈ অলপ খাই ল'লোঁ, একেলগে বঢ়িয়াকৈ পুৰি চব্জি খাই ল'লোঁ। তো এতিয়া যাই থাকোঁ পূৰা জেগাত গেলি, বেছি নাই আৰু 41 কিলোমিটাৰ আছে, মোটামুটি 2.5 ঘণ্টা 3 ঘণ্টাত আমি পাই যাম। এতিয়া বাচ্চা 8টা 10, 9টা 10, 10টা 10, 11টা 11:30 আমি পাই যাম। ধন্যবাদ। আমি তামোলপুৰ পাব গেলে আৰু 7 কিলোমিটাৰ আছে, তামোলপুৰৰ পৰা সিবাগে 30 কিলোমিটাৰ। তো যাই আছোঁ আমি। তো গাইছ ৰাইডটোত বহুত কষ্ট হ'ব, তো প্লিজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ডেছক্ৰিপশ্যনত আমাৰ 4টাৰ ইনষ্টাগ্ৰাম আইডি দিয়া থাকিব, তো আমাক ফ'ল' কৰি ল'ব পাৰে। ইনষ্টাগ্ৰামত ফ'ল' কৰক নকৰক, কিন্তু ইউটিউবত ছাবস্ক্ৰাইবটো কৰি থ'ব পাৰিব প্লিজ। বহুত কষ্ট হৈছে এই ৰাইডটোত, মানে যাই আছোঁ আৰু বহুত কষ্ট কৰি কৰি। তো যাই থাকোঁ বলক। উঠে পাৰে নাযাওঁ মই পাগলা নেকি, ইমান দূৰ 35 কিলোমিটাৰ আহিলোঁ, আৰু 35 কিলোমিটাৰ আছে, পাগলা বুলি ভাবিছা নেকি? যাব লাগব আধাই বেচাৰ ফিৰি যাবি কি? মই সজাম ফুৰি নিব যাম মই ট্ৰাকে চাকে উঠি যাম। তুমি নহয় জলদি কৰ। 10 কিলোমিটাৰ কৈছা বাঢ়ি যাই বাঢ়ি যাই বলক 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 এই বলক 10 টাকা দিবা। কলকাত যাব লাগব, আহিবও লাগব, নাহো মই সেইটো দেখাইবি। আপনার পেটটোৰ কথা কব নাই, বাপৰে বাপ। বহুত কচু খালে খজুৱাই। তো গাইছ মই আজি এটা চাইৰি কম, কক ৰেল লাইনত চলে ট্ৰেইন, ৰেল লাইনত চলে ট্ৰেইন, আমি আহিছোঁ গ্ৰাছলেণ্ড। বঢ়িয়া বলক। এই চলি এটা ৰখি চিষ্টেম নাই, ডাইৰেক্ট তাকে গেলি যাও। আটা কিয় ভাড়ানো? কি কৈছো তো? আটা কিয় ভাড়ানো? আটা ভাড়া নহয়, জল কেতিয়া পাচ্ছি এতিয়া? খান নেকি আটা ভাড়া? এতিয়া আৰু যাই থাকছো মই। কলতাৰ লগত এটা কথা আছে, কলতা এটা কথা আছিলে। আপুনি চাইৰিটো কলা ৰেল মানে নো ট্ৰেইন? হ'ব নহয়, ইমান ফুল ধৰে নিজে লকাকে নহয় ফুল ধৰা পাইছিলে। যাও তো গাইছ আহি পাই গেলো তামোলপুৰ আৰ্মি কেম্প। চাই লওক কি ডাঙৰ এৰিয়া, মানে শেষে হোৱা নাই। আমি 5 মিনিটমান চাইকেল মাৰিলোৱে। আমি বৰ্তমান তামোলপুৰ পালোঁ। তামোলপুৰ মেইন চকটো আমি এৰি থৈলোঁ। এতিয়া নাগৰিজুলি কিলি আছে 15 কিলোমিটাৰ, আৰু নাগৰিজুলিৰ পৰা সিফালে আছে 15 কিলোমিটাৰ। তো চেছ দেখাইছ 40 কিলোমিটাৰ মাৰিলোঁ, আৰু 30 কিলোমিটাৰমান আছে। 2 ঘণ্টামানৰ ভিতৰত পাই যাব লাগে। তো যাই আছোঁ। তো ৰাস্তা কিন্তু সুন্দৰ।
কলতা জলক বেছি নাই আর কি করিছে লাহান কি করিছে লাহান অলপ রোড দিছি না আপি চলি গিয়ে স্কুটি চলালে মাৰিলো এখন ইনকে মাৰিলো অলপ ও স্কিন খান কিবা হবা পারে নাকি গুইরান তো স্কিন না এখন অলপ মাৰিলো রোড দিছি না অলপ সানস্ক্রিনও খুই ললো যাও বেছি নাই আর 20 কিলোমিটার মান আছে তই মোক ধ্বংস কৰি তই লৈছে মোক খচ্চৰ যাবি নাইছে 50 কিলোমিটাৰ আইলো এতিয়া 20 কিলোমিটাৰ আছে আর 20 কিলোমিটার যাবি আর নাই নয় তার আর রিটার আছে আর 70 যাও তো গাছ কলতিয়ার এমন ভাগাত দছি মানে মুখে দিয়া কবাজৰ আহিছে কিবা বোলে লিখিত আকাৰে কিবা কবা আছে দিয়ক কক কি হলকান জলকো কি লিখলে আগে এনে যে ওরে বলে নাযাও নাজে এই পাগলাইছে কি যাও বেশি নাই আর পালছি বানু উড়তি ফিরো মস্তি নে উড়ি লো যাও উড়ি যাম মই সাইকেল খান পুনি নিব সাইকেল খান আকাজন যতে হয় না যাম নেকি তো ধরিছি যাও হাউ ইজ দ্য বাস অপ টু হপ হাউ এঙ্কে কইছে রিক্সা এই যাও আমি যাও লে সম্পকা এ তো থাকবি তে আমি আখ লাগি তো গাইস কলতে পরাসি দইলে কাপড় নালাটা আছিল আরে পরাসি দইলে না যা বলে খেলা লাগছি তিয়া মরতে বাপরে তিচে বড় কয় গেছলি মরতু দর কয় গেছিল হরকান্ত নেরে যাও তিয়া তো গাইস আই এখন দলং পালো তো এতে থাক গম পাও মতে বাল্টি নদী কিবা শুনিব না আগতে নাম চাই লওক ভিউটো বাল্টি রিভার লিখা আছে এবার সুন্দর ভিউটো দেখা দিয়া আইছো তো গাইস আমি আইবলো নাগরিজুলি তো এরে বড়া আর কমসে কম 5-6 কিলোমিটার মান আছে তো গাইস এটা বহুত সুন্দর পরিবেশত রখছু আমি তো চা বাগান এখন আছে চাই লওক তো গাইস বৰষুণ মাত দিলা আগতে তো কিনকিনিয়া বৰষুণ দিছে তো এগুলা সুন্দর চা বাগান আৰু এটা কথা আজি কিন্তু রাইড কৰা বঢ়িয়া বতৰ দিয়ক রাইড করা মজা বতৰ আজি কিনকিনিয়া বৰষুণ রোদ চোদ অলপ নাই আৰু গাইস ইবাগে দেখছি না আমার তারপর বাস লয় মানুষ বগা মাটি লয় বলে ইবাগে এনকে গেলে আমি পাম আৰু কি সুন্দর পরিবেশ বাকি গাইস পরিবেশত দেখি সুন্দর পরিবেশ কিটা ভৰিত দেখি সুন্দর পরিবেশ নহয় গাইস তামুলপুর পর লগে লগে মোর ভুটান পহান অনুভব হইছে কিয় জানে না মানে চকু মুজা মানুহগিলা দেখছো আৰু বগা বগা চকু মুজা মানুহগিলা তেতিয়া গম পাইছো মই ভুটান পাইছো আৰু গাইস গাড়ীগিলা দেখছো নাম্বাৰ প্লেট গিলা BP না BS লিখা আছে ভালকে লক্ষ্য কৰা নাই তেতিয়া গম পাইছো ইনকু চকু মুজি থাকে তেতিয়া গম পাইছো ভুটান পাই গেলো আৰু কি উঠি হয় ফটো তাৰ হেখান ফটো উঠি হাফ পেন্ট পিন্ধিছি লাজ নাই এই গৰমত আৰু লপে পিন্ধি ময়ো হাফ পেন্ট পিন্ধিছো মোৰো নাই নেকি লাজ তো গাইস অবস্থা একদম বেয়া হয়ে গেছি দক ইটা বাজিল আপনার 11:40 আর ইটা গেলে আমার 4 কিলোমিটার মান আছে তো তাতে যে আমি চাইছিলো ম্যাপত ভুল লিখেছিল তো আমি সুধি আইলো অরিজিনাল যোনটো হেই হিটু ইটা আৰু আমাৰ 4 কিলোমিটার মান আছে আমি যে তাতে ৰখছিলো এই বগামাটি দেখনিত তাৰ পৰা মোটামুটি 8 কিলোমিটার মান আইলো আৰু 4 মান আছে তো গাইস কমসে কম আমি 6 ঘন্টা প্লাস সাইকেল মারলো অবস্থা বেয়া হয়েছে হলেও যাম In 200 meters turn left yes okay তো গাইস ফাইনালি পালু দক মোটামুটি 400 মিটার আছে আৰু বহুত কষ্ট পাইছি দক গাইস 1 লাখ তো বানতাই রাস্তা গাইস একদম বয়া ভিতৰুৱা ৰাস্তা না ফাইনালি আহি পাই গেলো দক কিবা কৰি হলিও গ্ৰাছল্যান্ড তো চাই লওক এইটো আমাৰ কলতাই মূত্ৰ বিসৰ্জন কৰি আছে আৰু আমাৰ এণ্ডেডু অলপ মানে চাইছে নজৰটো কেনে লাগছে মানে আহি ভালে লাগছে জায়গাখিনি দেখা পাই কিন্তু গাইস সাইকেল লৈ বহুত কষ্ট আছে কারণ আমি 6.5 ঘন্টা সাইকেল মারলু
কমসে কম 6 ঘণ্টা কন্টিনিউ সাইকেল মারছু তারপরে বিয়ে গেছি তো এবার নজরতে চাই ল আপনার কেন লাগছি কি কাম আর কবা কি মানে আরে বাপ পাগল লাগি তো বয়া ভক লাগছি তো এই যে 7:30 মানত বাজাতে পুরি হেসলু হেই তো ব্রেড খাই লও এবার এই তো ভিডিওটো কন্টিনিউ কৰি যাওক তো গাইস আমি আহি পালো গ্রাসল্যান্ড খাই ললো খানা এতিয়া আছো ফুলচছ এমন ডাঙা জোর দিবা আঙ্গেরে কথাই ফুলচছ আছো এতিয়া পঞ্চন নামের বাইরে ভিডিও করার টাইম ফ্রি বাইরে বেশি দার খালি গাই আছো কোনো ভয় নকরে আমি খালি গায় সারু কিন্তু গাইস সব থেকে কিছু দেখাবো বিজু নাজা তোরা কি মে কুড়ি ঘর থেকে দোকান দিছি কিন্তু গাইস পরিবেশ সক এইবিলাক খা 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 গোটে খা মুস্তবতা মস্ত বতা আসি এটা যাই পেবা হলন নিচিনা আৰু ইবাগে নদীটো এনেকে বৈ আছে বৈ আছে বৈ আছে বৈ আছে আমাৰ সম্পৰ্কৰ প্ৰেমৰ নিচিনা ধাৰাহাৰ বৈ আছে বাথরুম নহয় এত বিটি ভাই গুছি যাবি আপার সবর পরে লয়ার আসাম পাবি নাচে আমি নাচে উজান আছে কত দে উজান আছে এ না ভয় লাগে নাকি এ ভয় কৰাতে যাব জীবনটো অসভ্য তো গাইস এই গ্রাসল্যান্ডক লইছি কিন্তু খা আৰু পানী আৰু হিলৰ বাহিৰে আকো না দিও নাই আৰু কি লাগছিল চকৰি লাগছিল কি আকো না দিওতে ৰৰ লাগে এই ছাগালে খা গিতলা তে কি লাগে কোন বান্দা হিল আৰু পানী গ্ৰাস মানে কি গ্রাস মানে খায়ে তে ল্যান্ড মানে কি ভূমি তে হেই আছে তে তার বাইরে গিয়া বেলেগ লাগছিল কি সেই সব আনছিলি তে কি চাবা হচ্ছিল তাই 70 কিলোমিটার সাইকেল মারিছো খা চাবা আমার নলবাৰীত খা নাছিল এর খাড়ো নলবাড়ি ঘর পার্থক্য আছে কেংকে হব তো গাইস এনা অলপ ধেমালি গলো আকরে মানে নয় হয়ে ধেমালি নে এবা কেটা সুপা কেন কর হলো গাইস খাগিলে চাবা আৰু ইমান দূৰ পাই বেপাৰি না কিন্তু গাইস পৰিবেশটো ভাল কিন্তু আপোনালোকে আহিব যদি গ্রাসল্যান্ড বুলি নেটত আহে কিন্তু গ্রিনল্যান্ড এইখান গ্রাসল্যান্ড নহয় গ্রিনল্যান্ড খা 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 আমার তো আছে কাই হলিও এনেকুৱা খা নাই সম্পক ঘর ব্র্যান্ড আছে তুমি সহ এই সহ ই ফটুছে ফটু আমার হাতান আমার নলবাড়ি খা কাই কাউরি তো গাইস আমি আসলো এই ঘরটো দেখছি না এই ঘরটো তাতে খল জিৰ ফটো চটো উঠি ললো তো এনেকুৱা আছে ভিউ তো এনেকুৱা বঢ়িয়া খা ইফালে মাজত নদীটো আৰু সিফালে গাইস যোনখিনি খা আছে কি মজা পৰিবেশ সেই খাটো বেছি নীলা মানে তাকো বেছি সেউজীয়া নীলা নহয় সৰি বেছি সেউজীয়া আৰু কালাৰ এটা সুন্দৰ কালাৰ এটা আছে কিন্তু নদীটোত ধাৰ বহুত আছে সেইকাৰণে আমি যাব নোৱাৰো এতে থাকবে পারলি কেইদিনমান কিন্তু নৰে গাইছ আৰু 70 কিলোমিটাৰ সাইকেল মাৰি মাৰি যাব লাগিল বিদ্যা মোৰ যাবার ইচ্ছা নাই কথাটো কি আলই চালই থাকলি থাকি গেল তা ভিউ চক না কেনাই ভাইত বৰবান পানী মই তোমাক কৈছো বৰবান ভাল লাগছিল না কিন্তু এটা প্ৰবলেম পানীটো অলপ লেত্ৰা হয় নহলে গা চাও ধুবা পাৰলো হয় কিন্তু লেত্ৰা হৈছে মানে পাহাৰত বৰষুণ দি আছে ভূটানত সেইকাৰণে পানীটো বহুত লেত্ৰা হৈছে তই পানীত গা ধুবা নৰি গাইছ এনা ফৰা অলব কটিটো অলব গাটো অলব হাং হয় এনেকুৱা ফৰা অলব সেইকাৰণে আমি গা চা নুধলো ঘৰত যাই থুম হ'ব দে তো গাইছ আমি বঢ়িয়াকে চাই মিলি 1 ঘণ্টামান থাকলো কাৰণ আমি 6 ঘণ্টা সাইকেল মারছু আৰু 6 ঘণ্টা যাব লাগব এর মন নবলাক কিন্তু হিতু আর উপায় নাই কিন্তু গাইস 6 ঘণ্টা 6 ঘণ্টা য 12 ঘণ্টা আৰু এতে কবাত 1 ঘণ্টা 1.5 ঘণ্টা মান আছো আৰু আমি তো হৈ গেছি বহুত
কাৰণ আমি 12 ঘণ্টা হাজতে যাকব না আমাক তো এতিয়া আমি যাওঁ এৰ পাই তো গাইজ ভিডিঅ'টো এখনি শেষ নকৰোঁ বাটত কিবা এটা দেখি আছোঁ আপোনালোকক মানে আমাৰ ভিউৱাৰ্ছ গিলা ক'ব না এনে আৰু কিবা বেলেগত গেল নেকি নাই গাইজ আমি আইছোঁ চাইকেল মাৰি যামো চাইকেল মাৰি তো ভিডিঅ'টো চাই থাকক বাবা আপোনালোকৰ কি ইমানে গৰম দিছি তো গাইজ আমি আহি পালোঁ তামোলপুৰ তো তামোলপুৰত কিবা এটা খাই কিনে আমি বঢ়িয়াকৈ পাতলা হৈ কিনে ওলাই দিছোঁ এতিয়া কাৰণ এতিয়া আমাৰ ৰঙিয়াক গেলি আছে আৰু 19 কিলোমিটাৰ আৰু ৰঙিয়াৰ পৰা ঘৰক গেলি আছে আপোনাৰ 20 কিলোমিটাৰ ধৰক 40 কিলোমিটাৰ আছে আৰু তো যাই থাকোঁ বলক তো গাইজ বৰ্তমান আছোঁ আমি ৰঙিয়া আৰু নলবাৰী বৰ্ডাৰত তো আমি এখনি আহি পাইছোঁ তো এতিয়া আমাৰ ঘৰক গেলি আৰু 10 কিলোমিটাৰমান আছে তো কথাখিনি যদি জোচত কৈ আছোঁ কিন্তু আমাৰ কথাকেইটাৰ অৱস্থা বয়া গাইজ মোৰ বাইৰে কাৰণ আমি 130 কিলোমিটাৰ চাইকেল মাৰিলোঁ আৰু 10 কিলোমিটাৰ আছে তো ভিডিঅ'টো এখনি শেষ কৰিম আমি কাৰণ আন্ধাৰ হৈ আছে ঘৰক গ'লে আৰু 1 ঘণ্টামান লাগিব তো গাইজ এই ভিডিঅ'টোত বহুত কষ্ট হৈছে সেইকাৰণে আপোনালোকে অলপ সাপোর্ট করব অলপ লাইক কমেন্ট শেয়ার তো করে থৈ দিব আৰু গাইস এটো ভিডিওত আমি মানে লাইকৰ টার্গেট 20টা ৰাখছো নাকি 20টা গান যাব হে লয়া লয়া 50টা কোন হলাগব তো যি কৰে করবা আপোনালোকে ভিডিওটো মৰম দিব তো আজিৰ ভিডিওটো এইখিনি আছিল যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট শেয়ার তো কৰি থব আৰু চেনেলটো সাবস্ক্রাইব কৰি থৈ দিব আজিলৈকে এইখিনি আছিল ধন্যবাদ জয় আমি চলি হলো কিন্তু কাম কৰো মোটা লৈ যাম চাইকেল মিছাৰ নহয় কথা হাৱে চেন্ডেল পিন্ধু আনা নাই জতা সাবস্ক্রাইব কৰি দিবা নাম জ্বালা বটা হাৱে চেন্ডেল পিন্ধু আনা নাই জতা সাবস্ক্রাইব কৰি দিবা নাম জ্বালা বটা